গুড মৰ্নিং এভৰিৱান, সকলোকে গুড মৰ্নিং জনাইছোঁ। আকৌ আজি খোজকাঢ়িবলৈ ওলাই আহিছোঁ। ৰাতিপুৱা ছোৱালীজনীক বাছত উঠাই দিলোঁ, উঠাই দি খোজকাঢ়িবলৈ ওলাই আহিছোঁ। ভাবোঁ আজি বতৰ ডাৱৰীয়া, খোজকাঢ়িব নাযাওঁ, কিন্তু মনটোৱে নামানে, গতিকে ওলাই আহিছোঁ। 15-20 মিনিট খোজকাঢ়িম। আজি মই আপোনালোকৰ আগত এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কথাটো এনেকুৱা ধৰণৰ, আমি মানুহবিলাক বহুত সুবিধাবাদী, অপৰচুনিষ্ট হৈ গৈছোঁ আৰু ভয়াতুৰ হৈ গৈছোঁ। কাৰোবাৰ ভুল এটা দেখিলেও সেই ভুলটো দেখুৱাই দিবলৈ আমাৰ সাহস নহয়। কিজানি বেয়াই পায়, বিশেষ কৰি অফিচবিলাকতে হওক বা তেনেকুৱা ধৰণৰ কোম্পানীত হওক, কোৰ্টত হওক, চবতে ভুল দেখিলে কোনো কাকো ভুলটো দেখুৱাই নিদিয়ে আৰু ক'বলৈ নাযায়, কিজানি বেয়া পাব। এনেকুৱা ধৰণৰ মানসিকতাৰে আমি সমাজখনত আগবাঢ়ি গৈ আছোঁ। আৰু মই এটা ছ'চাইটি এটাৰ মই মেম্বাৰ। এই ডিপাৰ্টমেণ্টৰে মেম্বাৰ হওক, কমিটিৰে মেম্বাৰ হওক, কমিটিত যদি আপোনাৰ 20-30টা মানুহ থাকে, সেই 30টা মানুহৰ মাজতে মিল নাই। 30টা মানুহৰ মাজতে মিল নহয়, সেই 30টা মানুহৰ মাজতে লবি ছিষ্টেম হৈ যায়, তিনিজনকৈ। গতিকে কমিটিয়ে হওক বা কোনোবা তেনেকুৱা ধৰণৰ সংগঠনে অৰ্গেনাইজেশ্যনে হওক, য'ত এই লবি ছিষ্টেম থাকিব, তাত আগুৱাব আপুনি নোৱাৰে আৰু আপুনি একো কামো কৰিব নোৱাৰে। আৰু এটা উদাহৰণ দিওঁ, বহুত ভাল ভাল মানুহে ফেচবুকত ভাল ভাল কথা উল্লেখ কৰে, কিন্তু তাত আপুনি লাইক আৰু কমেণ্ট চাবচোন। কিন্তু লাইক কমেণ্ট নিদিয়েই, কিয় নিদিয়ে নাজানো, হয়তো ভয়ো কৰিব পাৰে। কিন্তু আৰু এটা কথা, কিন্তু আপুনি যদি কাৰোবাৰ কথা বেয়াকৈ লিখে, সেই বেয়াকৈ লিখা কথাটো কিন্তু লাইক কমেণ্ট বহুত আহে। আৰু কাৰোবাক যদি সমালোচনা কৰিব লাগে, বদনাম কৰিব লাগে, সেইবিলাকত কেতবোৰ মানুহ একদম সন্মুখত, আগত। গতিকে চমুকৈ মুঠতে আমাৰ সমাজত মানুহবিলাক ভয়াতুৰ হৈ গৈছে, সুবিধাবাদী। খালি মই নিজে কেনেকৈ আগুৱাই যাব পাৰোঁ সেইটো চিন্তা। লেংমৰা কাৰবাৰটো বেছি সোমাই পৰিছে, লবি ছিষ্টেমটো সোমাই পৰিছে। গতিকে সুবিধাবাদী। এতিয়া অফিচ এটা যদি কিবা এটা ভুল দেখে, অফিচৰ মানুহে কোনো কমপ্লেইন নকৰে, আৰু যিজনে কৰিব যাব তেওঁৰ এগেইনষ্টত একশ্যনহে লোৱা হয়। গতিকে আমি সুবিধাবাদী হোৱা উচিত নহয়, লবি ছিষ্টেমবিলাক বাদ দিব লাগে, তেতিয়াহে সমাজখন আগুৱাই যাব। বা সভা সমিতিবিলাকো, যিবিলাক সমিতি থাকে, সমিতিবিলাক আগবাঢ়িব, আৰু আগবাঢ়ি গ'লে সমাজখনো উন্নতি হ'ব। মুঠতে সুবিধাবাদী হ'ব নালাগে, আৰু ভুল দেখিলে দেখুৱাই দিব লাগে, আৰু যিজনে ভুল দেখুৱাই দিয়ে তেওঁক সমালোচনা কৰিব নাপায়। অকণমান যদি কোনোবা কিবা এটা ভুল কৰে, সেইটোত সমালোচনা একদম উভৈনদী হৈ পৰে। কিন্তু ভাল কথা এটা লিখিলে তাত কিন্তু আপুনি এটাও লাইক কমেণ্ট শ্বেয়াৰ একো নাপায়। মুঠতে গোটেই সমাজখনেই সুবিধাবাদী হৈ গৈছে, কেতবোৰ লোকৰ বাহিৰে। সেই কেতবোৰ ভাল লোক থকাৰ কাৰণে সমাজখন টিকি আছে, নহ'লে সমাজ কেতিয়াই ৰখাতলৈ গ'লহেঁতেন। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। গোটেই দিনটো সকলোৰে মংগলময় হওক।